নমস্কাৰ বন্ধুসকল, এতিয়া শিৱসাগৰ মিট আপ আছে, যিহেতু যাব লাগিছিলে সোনকালে, এতিয়া অলপ দেৰিয়ে হ'ল, তথাপি যাবলৈ ওলাইছোঁ আৰু কি হ'ব তাত গৈ এতিয়া গম পাম। বহুত আহিলে, দেবুদাহঁত আছে তাতে, চাই থাকক আগলৈ ভিডিঅ'টো। মই যাম এতিয়া, স্কুটি ৰেডি হ'লোঁ, মানুহ ৰেডি, কেনেকুৱা লাগিছে জানো। হ'ব যেনেকুৱা থাকক, দেখা যাব পিছত। ভিডিঅ' চাই থাকক আগলৈ। পালোহি মানে আহি এতিয়া মিটিংখনটো অলৰেডি হৈ আছে। মই অহা দেৰি হ'ল অলপ, নাজিৰাত ফচি থকাৰ কাৰণে আহিব নোৱাৰিলে। এক্সিডেণ্ট ভাস্কৰতে বোলো ভাস্কৰে কিনো কৈছে চাওঁ। ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই যে মোৰ কাৰণে শিক্ষাৰ কথা ক'বলৈ ক'লোঁ, সেইটো কাৰণে ক'ব ক'লোঁ ডিম'টিভেট নহ'ব, আৰু তেওঁ ডিম'টিভেট কৰিব নিদিয়ে, সেইকাৰণে মই আপোনালোকৰ বাবে দুআষাৰমান ক'বলৈ ক'লোঁ। ধন্যবাদ মিয়া। ইয়াৰ পাছত মই মঞ্চলৈ আমাৰ লগত এয়া আমাৰ মাজত মধুস্মিতা নামিলোঁ আগতে ফেচবুকৰ হোৱাটছআপতে আৰু গ্ৰুপতে ভাল লাগিলে। মানে অহা দেৰি হ'ল, অহা দেৰি হ'ল মানে কি নাজিৰাত ফচি গ'লোঁ। ধুনীয়া প্ৰগ্ৰেম চলি আছে, চব দেখাই দিয়া। চব প্ৰগ্ৰেমখন কি ধুনীয়াকৈ হৈছে। ইয়াৰ মেইন মানুহ দেবুদাকে দেবুদাক লগ পাই গ'লোঁ। এইয়া যিহেতু আমি সকলোৱে মানুহৰ বাবে আৰু আমি সকলোৱে থেংক ইউ। এইবাৰ মই অঞ্চলৰ মানে মানুহ এনেকুৱা লাগে উৎসাহ দিয়ে অলপ, এনেকুৱা মানুহ নিজে উৎসাহিত বহুত মানে ভাল লাগে। আপোনাৰ চাওঁ যেতিয়া এতিয়া আপোনাৰ ব্লগ, মই বেছিভাগ মানে যেতিয়া জোৰচকত গ'লেও আপোনাক লগ পাই যাওঁ বা হাঁহ প্ৰগ্ৰেমতো লগ পাই যাওঁ। মানে সদায় চাওঁ, ফ'ল' কৰিব লাগে এনেকুৱা এজন মানুহ, যোনজনৰ পৰা আপোনাৰ মানে উন্নতি হ'ব মানে। থেংক ইউ ছ' মাছ। এওঁৰ চেনেলটো সদায় ছাবস্ক্ৰাইব কৰক, সদায় সদায় চাওক, ছাবস্ক্ৰাইব কৰক যদি নাই কৰা, আৰু তেওঁ সদায় মৰম কৰিব। আৰু এই যি আপোনাৰ বিনামূলীয়া যি ছাবস্ক্ৰিপশ্যনটো এওঁক কিন্তু মূল্যৱান এটা সম্পদ দিয়ে ছাবস্ক্ৰাইব, আৰু এওঁক সদায় আপোনালোকক ভাল দেখিবলৈ অকণমান চেষ্টা কৰিব বুলি ধন্যবাদ। আৰু এটা কথা, ভাল বস্তু পটককৈ নোপোৱাই যায়। ইয়াতে ভাস্কৰক আজিহে পালে, পটককৈ নাপায়। বহুত ভাল লাগে। খানাবিলাক বনাবলৈ চাওঁ, আৰু লগতে মই বিভিন্ন ধৰণৰ ট্ৰেভেল ব্লগ মই চেনেলত আপলোড কৰিছোঁ, আৰু সকলোৱে আশা কৰিছোঁ আৰু যদি ভাল লাগে তেতিয়াহ'লে নিশ্চয় মোক মৰম দিব, আৰু আগবাঢ়ি সহায় কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি ভাবিছোঁ। আৰু দাদা পৰা আৰম্ভ কৰি যাওঁ। দাদা চবকে চিনাকি কৰি দিওঁ। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম পলাশ, মোৰ চেনেলটোৰ নাম পলাশৰ ৰং। দাদাক লগ পালোঁ, ভাল লাগিলে। আজি সকলোকে লগ পাইছোঁ, ভাল লাগিছে। বহুতো আছে, তেওঁলোককো চিনাকি কৰাই দিম। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। একো নাই, বেছি ধন সম্পত্তি নাযায়, মাত্ৰ মোবাইলটো খুলি ছাবস্ক্ৰাইব কৰি দিলে, যদি এটা ছাবস্ক্ৰাইবে যদি কাৰোবাৰ যদি জীৱনৰ কিবা এটা ভাল চিন্তা কৰিব পাৰি, তেতিয়াহ'লে কিয় ছাবস্ক্ৰাইব নকৰিম, হয় নাই বাৰু? নিশ্চয় নিশ্চয়। সেইকাৰণে মই ভাবিছোঁ মাজতে অকণমান গান এটা শুনি লওঁ নেকি, অকণমান আমনিদায়কো হৈছে। গান এটা শুনি লওঁ নেকি? আমাৰ গান এটা গাব, গান এটা শুনি লওঁ। মই মানে নাজিৰাৰ পৰা আমাৰ এজন দাদা কৈছোঁ, আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। মই ক'লোৱে অলপ দেৰি আগতে, ছাবস্ক্ৰাইব কৰি দিলে কাৰো একো লোকচান নহয়। জাষ্ট আপোনাৰ মোবাইলটো আপুনি 10 মিনিট চাই বেলেগৰ, খালি ছাবস্ক্ৰাইবটো কৰি যদি কাৰোবাৰ ভাল কিবা এটা হয়, তেতিয়াহ'লে কোনো আপত্তি নহয়। মানুহ হৈছোঁ যেতিয়া মানুহৰ বিষয়ে আমি চিন্তা কৰাটো আমাৰ কৰ্তব্য।
মানৱীয়তা থাকিব লাগিব, তেতিয়াই মানুহ জন্ম ল'লে যে মানুহ কেতিয়াও নহয়, বৰ্তমান মানুহ হ'ব লাগিব। আপুনি কি হ'ব ডাঙৰ ধনী দুখীয়া চব হ'ব, কিন্তু মানুহ হয় মানুহ হ'ব জানিব লাগিব, হয় নাই বাৰু? ঠিক আছে, এতিয়া নমস্কাৰ, আৰু আগলৈ যাম আৰু ভাল লাগিল আপোনাৰ নিশ্চয় বান্ধি দিয়ক। থেংক ইউ বাইদেউ। আপোনাৰ ঘৰটো অঞ্চলে পাতিছোঁ তাৰ লগতে মানে ময়ূৰ ৰাজহুৱা ৰেচিপি কৰ্ণাৰ ৰাজীৱতা আছে ৰেচিপি বনাই তেনেকৈ বিকিব পাৰোঁ। মই খাই ভাল পাওঁ, সেইকাৰণে মই বনায়ো ভাল পাওঁ লগতে। সেইকাৰণে ভাবিছোঁ যে আপোনালোকৰ মাজলৈও এৰি দিছোঁ ৰেচিপিবিলাক, আপোনালোকে চাব। বহুত বেছি টান নহয়, ইজি একেবাৰে। আমাৰ থলুৱা ৰেচিপিবিলাক বনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব নিশ্চয়, আৰু মোৰ চেনেলত গৈ চাব, আৰু এই ভাইটিৰ চেনেলটো চাব। থেংক ইউ বাইদেৱে বহুত ভালকৈ কথাবোৰ কৈছে। যিহেতু তেওঁ বনাওঁ বুলি কৈছে, তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। খাবলৈ মানে এনেকুৱা ধুনীয়াকৈ বনাব যেতিয়া গম পাইছে, আৰু থলুৱা খানা যিহেতু খাবলৈ বহুত আজিকালি পাবলৈ নাই থলুৱা খানা। আজিকালিতো ফাষ্টফুডৰ মছলাই মেইন হৈ গ'ল মানুহৰ জীৱনত, সেইকাৰণে তেওঁৰ চেনেলটো চাব, ছাবস্ক্ৰাইব কৰি দিব। যিহেতু মানে তেওঁ ভিডিঅ'টো চাই যাতে আপোনালোকে ঘৰত ভালকৈ সুস্বাস্থ্য কিবা এটা ভাল বস্তু বনাই খাব পাৰে, তাকো জ্ঞান পাব। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী আগলৈ যাওঁ, দাদা আৰু আছে। থেংক ইউ বাইদেউ। দাদা আপোনাৰ চেনেলটো কৈ দিয়ক, নামটো ক'ৰ পৰা আহিছে আপুনি? ইয়াতে শিৱসাগৰতে। তেওঁ ঘৰ শিৱসাগৰতে। মোৰ চেনেলটোৰ নাম হৈছে বিটু আহমেদ, মোৰ নামটো বিটু আহমেদ। তো আমাৰ কাৰণে সংবিধান বিষয়ে মই এটা কথা কৈ দিছোঁ। তেওঁ মানে আমাৰ অসমৰ পৰা 2016 চনত ইণ্ডিয়ান কৰিছিলে, আৰু লগতে আগদিনাখন আজি কেনেকুৱা লাগিছে মানে এনেই মনটো? 2009 চনত গৈছিল। মানে মই এবাৰ প্ৰথমবাৰ পাইছোঁ। ফাৰ্ষ্ট টাইম মতে আটলান্টা হোটেলত হৈছিলে। অঁ আটলান্টা হোটেলৰ ওচৰতে মোৰ ঘৰ, তলতে ঘৰ। এতিয়া মই গম পোৱা নাছিলোঁ। আজি ইয়াত আহি বহুতেই ভাল লাগিছে, আৰু এটা ধুনীয়া উপহাৰ হিচাপে শিৱসাগৰ গৌৰৱ যিহেতু মই মানে প্ৰথম জইন কৰিছোঁ শিৱসাগৰত। মানে মোৰ ইউটিউব চেনেলটো খোলা বেছি দিন নাই হোৱা। মোৰ নাম নৃপেন শিৱসাগৰ বুলি আছে। মই মানে কি মানে এনেকুৱা শিৱসাগৰত এনেকুৱা কিছুমান বস্তু আছে, বস্তুটো আছে, কিন্তু মানুহে মানে এইটো মানে উলিয়াব চিনি নাপায় মানে। এতিয়া কোনোবাই নাম শুনিছে পেকুৰ হোৱা পুখুৰী নাম শুনিছে, সেইটো বস্তু আছে। ৰজা দিনৰ এনেকুৱা এটা পুখুৰী য'ত বোলে কিবা ৰজা এনে কোনোবা ৰজা দিছিলে নে কিবা এটা বুলি কয়, সেইটো মানে দেখুৱাম মানে। এতিয়া আমাৰ এতিয়া ইয়াত কেতিয়াবা যে বসন্ত ওলাই দিয়ে, মানুহে শৰাই দিবলৈ যায়, তেনেকুৱা এটা মন্দিৰ আছে, নামটো ৰংগনাথ মন্দিৰ। শুনিছেনে কেতিয়াবা? দেখিছে জানো? বেছিটো নাই, জয়সাগৰ কলেজৰ ওচৰতে আছে। সেইটো ৰংগনাথ শিৱ মন্দিৰ হয়। দেখুৱাম মানে, যোনটো লুপ্ত হৈ আছে বৰ্তমান আছে, কিন্তু মানুহে চিনি নাপায়। কেলৈ চিনি নাপায়? যোনটো বস্তু আমাৰ ভাল ভাল চিনি পাবই লাগিব। সেইকাৰণে মই দেখুৱাম। তাৰ আগতে ভাল লাগিলে আপোনাকো লগ পাই, আপোনাৰ শুভকামনা কৰিলোঁ জীৱনত। মোকো আপুনি বহুত ছাপোৰ্ট কৰে কৈছে। কথাত মানুহে কথাতে বহুত লগ পায়, হয় নাই? ভাল লাগিলে তেওঁলোকক আগবাঢ়ি যোৱা এনেকৈ অঁ কামনা কৰিলোঁ। চবেই যাতে এখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। টকা পাইছে মই এতিয়া কৰি তেনেকৈ ছাপোৰ্ট কৰিছে। মোৰ লগত ভিডিঅ'ত আপোনাৰ 2000 ছাবস্ক্ৰাইবাৰ হ'বলৈ হ'ল। আনকি মই ভিডিঅ'ত আপোনাৰ 3 লাখৰ ওপৰত পাবলৈ হ'ল মানে। আজি মানে 3 লাখ, এতিয়া আপোনাৰ 20,000 হৈছে। 3 লাখ যায় এটা ভিডিঅ'। আৰু মানে ছাবস্ক্ৰাইব লাগিছে আমাৰ বিতুপন দা মেইন মানে সকলোৱে মৰম দিব, ভাইটিকো মৰম দিয়ক, চেনে দিয়ক। গতিকে আপোনালোকৰ মৰম চেনে পালে আমি আগবাঢ়ি যাব পাৰিম। গতিকে সকলোকে মৰম চেনে দিবৰ কাৰণে অনুৰোধ কৰোঁ। থেংক ইউ। জয় অসম। ভিডিঅ'টো মই বৰ্তমান আৰু আপোনাৰ ভিডিঅ' বনাই চাই দিব আপোনালোকে। জয় অসম। জয়